গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোৰে ভালনে? আজি বতৰটোচোন খুবেই ধুনীয়া, কাৰণ এইকেইদিন যিহে কুঁৱলী পৰিছে ৰাতিপুৱাই ওলাবকে নোৱাৰি। আজিচোন বতৰটো একদম ধুনীয়া ৰ'দ দিছে। আৰু এইফালে চাওক, আমাৰ গোটেইবোৰ এইবোৰ জীউৰ কাপোৰ পূৰা মেলি থৈছে। এতিয়া অকল তাইৰ কাপোৰে থাকে চবফালে, চবফালে। এইফালে পিছে ময়ো ওলাই মেলি ৰেডি হৈ গ'লোঁ দেই। মানে আজি ভিডিঅ'টো মই একদম ৰেডি হৈ ষ্টাৰ্ট কৰিছোঁ। মানে সোনকালে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, খালি নহ'ল, মই পাহৰি থাকিলোঁ। তাৰপিছত বহুত দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ। এইফালে মই ওলাই মেলি হৈ গ'ল। এইফালে আমাৰ জিউ পেহী যাওঁ দেই, বাই বাই। জিউ বাই বাই, জিউ বাই বাই, জিউ বাই বাই, বাই বাই। এইফালে আমাৰ চুটকি, হাই কৈ দিয়া, হাই 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 বেবী, এনেকৈ আকৌ। মোৰ নাম, তোমাৰ নাম কি কৈ দিয়া? অঁ, এইজনী আমাৰ জিউ মানুহ। বাই বাই জিউ, বাই বাই, বাই বাই জিউ, বাই বাই, বাই বাই, বাই বাই বাইদেউ। হাই, স্কুল যাবি নেকি? আজি স্কুলত কি আছে কথা? ইলেকশ্যন। আজি বোলে ইলেকশ্যন আছে। এতিয়া কি ইলেকশ্যন, বিজেপি নে কংগ্ৰেছৰ ইলেকশ্যন? কংগ্ৰেছৰ ইলেকশ্যন, কংগ্ৰেচুলেশ্যন আনো। কংগ্ৰেছৰ ইলেকশ্যন আছে নি? সেইফালে মই ৰ'ব দেই, কাম পালি বাই এজনী দেখাম। বাইদেউ, ঘৰ মোচা কেইটকা লয় আপুনি? নাই কওকচোন বাইদেউ। মই উঠাই দিছোঁ আপোনাক, হায়াৰ কৰিব মানুহে। কওকচোন। কি কৈছে, কি কৈছে? পকাখন নাই যে, সেইকাৰণে কেঁচা কৰি অ' মাই গড। চাব দেই, ৰাইজ ইমান ধুনীয়া মুচিব। ষ্টাইলত মুচ আকৌ। ৰ'ব, এনেকৈ টিকাটো ঘূৰাই মুচ। দেখিছে ইমান ধুনীয়া। গাইজ, কাৰোবাক লাগে যদি আপোনালোকে হায়াৰ কৰিব পাৰে। এইফালে কমেণ্ট কৰি আছে গাইছে, এই শাহুৱেকজনীয়ে বোলে কৈছে নিব পাৰে বুলি। কি কৈছে আকৌ? ধুলাই দিব মানুহটোৱে। মানুহটোৱে ধুলাই দিব বুলি কৈছে। কি খাইছ? হাঁহিছা। এইবোৰ চাওক, এইবোৰ কৰ্মহে কৰে। এইবোৰ কৰ্ম এইবিলাকে সিহঁতৰ। ধান্দা কিহৰ ধান্দা কৰিছ? এই কি এইবোৰ লেতেৰা লেতেৰা লেতেৰা। মায়ে কৈছে বজিবি এতিয়া বুলি। এইবোৰ চাওক, এইবোৰ দেখিছে নহয়, কি হৈছে চাওক। ৰাতিপুৱাই মানে কাম নাই যে, কাম নাই। এই বুজিটো অকল বহিয়ে থাকে, বুজিটো কাম নাই। অকল বোৱাৰীবিলাকক অৰ্ডাৰ দিয়ে, ইটো দে মোক, সিটো দে মোক, চাহ দে। এই চাওক, এইটো অৰ্ডাৰ দিয়ে লৈছে পানীটো। কি অৰ্ডাৰ দিব লাগিব, মাথা ক'ত দিব? আৰু কিবা এয়াও কিবা মোবাইল চাব। আৰু কিবা ফটো দিব কাৰোবাক এইফালে এতিয়া মই যাবলৈ ওলাইছোঁ ডিউটিলৈ। এতিয়া মানে গৈ পেলাই গাড়ীৰ কাৰণে ৰখিব লাগিব বাৰু, কাৰণ গাড়ীখন আহোঁতে অকণ টাইম লাগে। ব'লকচোন ওলাই যাওঁ। এতিয়া ইয়াতে ৰাস্তাতে মই ৰৈ আছোঁ গাড়ীৰ কাৰণে। গাড়ীখন আহিছে, ফোন কৰিছিলোঁ মানে, আহি আছোঁ বুলি কৈছে, ৰখি আছোঁ। এতিয়া মই গাড়ী পাই গ'লোঁ। গাড়ীত মানুহৰ আগত ভিডিঅ' কৰাৰ লাগ, সেইকাৰণে এনেকুৱা ফ্ৰণ্ট কেমেৰা কৰি পেলাই এনেকৈ কৰিছোঁ। এইফালে মই আহি পাই গ'লোঁ এতিয়া অফিচ। তেতিয়া মই মোৰ কামখিনি কৰি ল'ব লাগিব প্ৰথমে। সেয়া আহি পাই, এইটো মোৰ মেইন কাম, কম্পিউটাৰটো অন কৰা, অকণমান ৰিফ্ৰেছ কৰা, তাৰপিছতে মোৰ কামখিনি কৰা। আৰু লেটছ গো গাইজ, কৰি লওঁ ন নিজৰ কামখিনি। কম্পিউটাৰটো অন হয় মানে নিজকে অলপ দেখাই লৈছোঁ মানে, কামনো কি আৰু, এইবিলাকে কাম আৰু। তাৰপিছত এতিয়া মোৰ নিজৰ ড্ৰেছত আহি গ'লোঁ, মানে মেইন ড্ৰেছত আহি গ'লোঁ। এতিয়া আৰু কিনো আৰু, এতিয়া মোৰ কম্পিউটাৰটো অন হোৱা নাই, মই ৰখি আছোঁ অন হ'বলৈ। তাৰপিছত মোৰ কিছুমান ট্ৰেন্সফাৰ কৰিবলগীয়া থাকে,
চেম্পলৰ সেয়া ট্ৰেন্সফাৰ কৰিম। এইফালে মই এতিয়া কম্পিউটাৰটো ৰিফ্ৰেছ কৰিছোঁ, তাৰপিছত কৰি মেলি এয়া নিজৰ কামখিনি কৰি আছোঁ আৰু ট্ৰেন্সফাৰ কৰিব লাগিব, ফুৰিব লাগিব, সেয়া কৰি আছোঁ। এইফালে মোৰ কামখিনি অলমষ্ট হৈ গৈছে, মানে ট্ৰেন্সফাৰ কৰিব লাগিছিলে, সেয়া কৰি ল'লোঁ। তাৰপিছত এনেই আৰু এতিয়া বহি আছোঁ। নাছিলে এইফালে এতিয়া মই আহি কাউণ্টাৰত বহিলোঁ। মানে কি হৈছে, মানে আমাৰ মানে যোনটো ৰুম সেইটো বায়ে হাৰিছে, তো মই আহি এতিয়া কাউণ্টাৰত বহি আছোঁ। এইফালে মই আৰু বহি আছোঁ ইয়াতে, ছিনিয়ৰ দুজন আছে, তেখেতৰ লগত কথা পাতি আছিলোঁ। এনেই আৰু এতিয়া নিজকে দেখাই আছোঁ। তাৰপিছত এতিয়া এয়া মই খাবলৈ আহিছোঁ, মানে যিহেতু মোৰ লাঞ্চ ব্ৰেক হৈ গৈছে, তো মই এইফালে খাবলৈ আহিছোঁ। আজি টিফিন নাই অনা যিহেতু, মই এতিয়া খাম। এইফালে মোৰ খোৱা আহি গৈছে, এইফালে ফ্ৰাইড ৰাইচ লৈছোঁ আৰু এইফালে চাওমিন লৈছিলোঁ। তো লেটছ গো গাইছ, এতিয়া খাওঁ মই। সেইফালে আমি খাই বৈ আহি গ'লোঁ আৰু মই মানে অলপ পিছত ঘৰলৈ যামগৈ, কাৰণ কেলৈ মোৰ কেইটামান কাম আছে আৰু সৰু সুৰা, সেইকাৰণে মই ঘৰলৈ যামগৈ। পাই গ'লোঁ, কিন্তু ভিডিঅ' কৰিব নাপালোঁ, সেইকাৰণে এতিয়া ভাবিছোঁ এণ্ডিং কৰি দিওঁ। এইজনী আমাৰ গৰ্বিতা, কৈ দিয়া বাই বাই, কৈ দিয়া বাই বাই, বাই বাই কৈ দিয়া, চুমা এটা দি দিয়া, গুড নাইট কৈ দিয়া, গুড নাইট, আকৌ লগ পাম, ভাল পালে মৰম দিবা, কৈ দিয়া মৰম পাবা, পাবা নহয় দিবা, দিবা, বাই বাই।